ফিল্মৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি ভিডিঅ'লৈ আহিছোঁ কাইলৈ কিদৰে ট্ৰেডিং কৰিব লাগিব। আশা কৰোঁ আজি ফিনলেবৰ ছুপাৰ লেভেলত আপোনালোকে প্ৰফিট কৰিলে। বহুত ধুনীয়া প্ৰফিট দি থৈ গ'ল। 2-3টা ট্ৰেড আজি দি থৈ গৈছে। যদি নাই চোৱা কালিৰ ভিডিঅ'টো এবাৰ চাই লওক। আৰু কাইলৈ আছে এক্সপায়াৰী সেন্সেক্সৰ এক্সপায়াৰী, তাৰ কাৰণে ভিডিঅ'টোৰ লেভেল শ্বেয়াৰ কৰিম। নিফটিৰ কাৰণে ট্ৰেডিং কৰিবলৈ ফৰ বিগিনাৰ্ছ তাৰো লেভেল আমি শ্বেয়াৰ কৰিম, শিকিম কি ধৰণে ট্ৰেড কৰিব লাগে। ঠিক আছে, আৰু ছুপাৰ লেভেলৰ ভিডিঅ' আৰু আপগ্ৰেড কৰি লৈ আহিবলৈ চেষ্টা কৰিম। পূজাৰ পিছত আৰু প্লেনিং কৰি আছোঁ, অতি সোনকালে আহি আছে আৰু আপগ্ৰেডেড ভাৰ্জন অফ ডেইলি এনালাইচিছ। ব'লক এতিয়া আমি যাওঁ আমাৰ স্ক্ৰীনলৈ। এতিয়া আমি আহি গ'লোঁ আমাৰ নিফটিৰ কাৰণে কাইলৈ কি ধৰণে ট্ৰেডিং কৰিব লাগিব। কাইলৈ আমাৰ ট্ৰেডিং কৰিবলৈ এটা ইম্পৰ্টেণ্ট লেভেল হৈ গ'ল 19,700। 19,701 যেতিয়ালৈকে ব্ৰেক নকৰে তেতিয়ালৈকে আমি এটা বুলিছ মোমেণ্টাম দেখি পাবলৈ অলপ কঠিন হ'ব। ঠিক আছে, আৰু এইফালে ডাউন ট্ৰেণ্ডৰ কাৰণে 19,568 ইয়াক যদি ভাঙি দিয়ে আমি তললৈ এটা ফল দেখা পাম। ইয়াক যদি ভাঙি দিয়ে আমি একদম ডাউন ট্ৰেণ্ডলৈ এটা ধুনীয়া এটা শ্বাৰ্প ফল আমি ডাউন ট্ৰেণ্ডত দেখা পাম। পাথৱেটো কেনেকুৱা হ'ব পাৰে, ধৰক এইডোখৰ তলত খোল খাব পাৰে, তলত খোল খাই অকণমান ৰিকভাৰী এটা ল'ব পাৰে আৰু অলপ ৰিকভাৰী এনেকৈ দেখুৱাব পাৰে। যদি ভাঙিব নোৱাৰে, বাৰে বাৰে যদি সেইডোখৰত যুঁজি থাকে, তাৰপিছত এনেকৈ আৰু অলপ দেখুৱাই শ্বাৰ্প ফল এটা আমি দেখা পাব পাৰোঁ। লেটছ চি হাউ মাৰ্কেট বিহেভছ। চ' এইটো মোৰ কাৰণে এক্সপেক্টেড। লেটছ চি কি হয়। এনেকুৱা পেটাৰ্ণ নহ'বও পাৰে, বাট আপোনালোকক মই এইটোৱে ক'ম, একৰ্ডিং টু লেভেলছ আপোনালোকে ট্ৰেড কৰক। ঠিক আছে, চ' এইটো মই এতিয়া শ্বেয়াৰ কৰিলোঁ নিফটিৰ কাৰণে। এতিয়া নেক্সট আমি জানি লওঁ চেন্সেক্সৰ কাৰণে কি হ'ব। এতিয়া ইয়াত মই হিৰ' লেভেল কিছুমান প্ৰিপেয়াৰ কৰি থৈ দিছোঁ, ইয়াত আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকক মই এতিয়া দেখুৱাওঁ। এতিয়া হিৰ' লেভেল ফৰ চেন্সেক্স অলপ জুম আউট কৰি দিওঁ। 195,998 65998 এইটো হৈছে বহুত ইম্পৰ্টেণ্ট লেভেল। 65998 ইয়াক যদি ব্ৰেক কৰে কাইলৈ আমি এটা বুলিছ মোমেণ্টাম ইয়াৰ ওপৰত দেখা পাম। আৰু বিয়েৰিছ মোমেণ্টাম দেখা পাবলৈ হ'লে 65483 তলত যদি যায়, 65483 তলত যদি যায় আমি এটা বিয়েৰিছ মোমেণ্টাম তললৈ দেখা পাম। এইখিনি আছিলে কাইলৈ কাৰণে ট্ৰেডিং কৰিবলৈ আপোনালোকৰ কাৰণে ছুপাৰ লেভেল আৰু কিছুমান হিৰ' লেভেল। আশা কৰোঁ এইখিনি জেগাত বা এইকেইটা লাইনক ছুপাৰ লেভেলত ব্ৰেক কৰিলেহে ট্ৰেড ল'ব, নহ'লে ট্ৰেড নকৰিব। নহ'লে হয়তো আকৌ আমি আগৰ দিনৰ নিচিনাকৈ ছাইডৱেজ দেখা পাব পাৰোঁ। আজিৰ ভিডিঅ'ত এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আজি ছুপাৰ লেভেলত কিমান প্ৰফিট কৰিলে সেইটোও জনাব। আমাৰ কাৰণে অলপ মটিভেশ্যনো হৈ যায়, ভাল লাগে যে আপোনালোকে প্ৰফিট কৰিছে আমাৰ সেই ভিডিঅ' চায়ো। ঠিক আছে, আজিৰ ভিডিঅ'ত ইমানটোৱে আছিলে। লগ পাম এটা ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।